আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা আৰু আজি গৈ আছোঁ আমাৰ ভণ্টিহঁতৰ স্কুল। মানে আগতে মই তাতে পঢ়িছিলোঁ বাৰু। আপা ওলাইছে দুগৰাকী আৰু আমাৰ মা ওলাইছে। গৈ আছোঁ পোৱাগৈ নাই আৰু অকণমান বাকী আছে। ৰাইজসকল আহি আছে। আমাৰ স্কুলৰ সন্মুখৰ এইটোৱে গোটেই হয় আৰু এইফালে গোটেইবোৰ মানে বহি আছে। এইখন মোলাগুৰি হাই স্কুল, মই য'ত পঢ়ি আছোঁ এইখনেই। আৰু এইফালে মানুহ হৈছে বাৰু, ইমান মানে ফিল্ডখন ডাঙৰ হৈছে, য'তে ত'তে এইখিনি বহি আছে। এইফালে এটা গ্ৰুপ, তাৰপিছত এইফালে বহি আছে। আমাৰ লগৰ কেইজনীয়ে একদম ধুনীয়াকৈ বহি পিনে লাইভত আহিছে। লাইভ গোটেই একদম মানে ধুনীয়াকৈ ভকতৰ আগতে বহি লৈছে। আৰু এইফালে মোৰ মুখখন দেখাই দিছোঁ, এনেকৈ ওলাই আহিছোঁ। বেছি ষ্টাইল দি অহা নাই। তাৰপিছত ভিতৰবোৰ দেখুৱামগৈ। মানে এতিয়া কি হ'ল, এতিয়া বাহিৰত অলপ দেৰি বহি লওঁ। মানে কি হ'ল, তেহেঁতৰ লগত এইবাৰ এনেকৈ ধুনীয়াকৈ একদম আছোঁ আৰু আহিব পাৰিবি নেকি। তো আমাৰ আৰু এজনী লগ আছে, মানে তাই বহুত কাম কৰিব পালে। আমি প্ৰথমতে ৰুটি চুটি বেলি ল'লোঁ, তাৰপিছত এতিয়া মানে আমি ধুনীয়াকৈ আৰু অলপ ওলাইছোঁ। শান্তি পোৱা নাই, নহ'লে ন মই কিমান কাম কৰিম। এই খালি 3-4মানৰ ওপৰত বহি পেলালে মানে মোৰ বৰ জমনি লাগিছে। মানে পেলাবলৈ নাই পেলাব পাৰোঁ, মানে কাম কৰোঁতে অলপ থতপত খালে আৰু। মেইন ৰাস্তাটো এইটো, এইফালে চাৰিওফালে মুঠতে ফটো আৰু সৰস্বতী পূজাৰ কি হয় ন, আমিও ফটো মাৰি ল'লোঁ। তাৰপিছত এতিয়া মানে এইখিনি ধুনীয়াকৈ মোলাগুৰি হাই স্কুল ইমানটোৱে আৰু এইফালে আছে এইখিনি ফুল আৰু এইখিনিতো স্কুল। ইমানে হাহাকাৰ দেখিছে নহয়, চবে খাই আছে। আৰু এইজনী আমাৰ গৰিয়সী ৰাজকুমাৰী। আৰু এইফালে আমাৰ LP স্কুল, আমি সৰুতে পঢ়াখন, এইফালে হাই স্কুল। আপোনালোকে মাত খোৱা নুশুনিব পাৰে, বহুত মানে হাল্লা। তো আমি তাত ভণ্টি অলপ চলপ ভিডিঅ' বনালে। মানে মই পালোগৈহে, ফোনটো ভণ্টি লৈ গ'লগৈ যেতিয়া, সেইকাৰণে তাকে তই কি বনাব। তাৰপিছত চবেই টুকুৰা লৈ কিনে আপাহঁত আহি আছে আৰু আমিও গৈ আছোঁ। তাৰপিছত আৰু আজিলৈ মানে ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত। ধন্যবাদ।